Hello guys, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। Guys, আজি আমাৰ বনিবলৈ গৈ আছে হাঁহ আৰু কোমোৰা ৰেচিপি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো বলক আমি ৰেচিপিটোলৈ আগবাঢ়ো। তো গাইজ দেখিবলৈ পাইছে আমাৰ কেৰাহীত তেল গৰম হৈ গৈছে আৰু আমি ইয়াতে পিঠোৱা আলুকেইটা ফ্ৰাই কৰি ল'ম। আৰু গাইজ আপোনালোকে আলুত অলপ নিমখ হালধি সানি ল'ব। এতিয়া আমি আলুকেইটা ভালকৈ লাৰি ল'ম যাতে আলুকেইটা ভালকৈ ফ্ৰাই হয়। গাইজ আমাৰ আলুকেইটা ফ্ৰাই হৈ গৈছে ভালকৈ। এতিয়া আমি আলুকেইটা উলিয়াই ল'ম। এতিয়া আমি কাটি থৈ দিয়া কোমোৰাখিনিও ফ্ৰাই কৰি ল'ম। দেখিবলৈ পাইছে গাইজ আমাৰ কোমোৰাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি কোমোৰাখিনি সুন্দৰকৈ উলিয়াই ল'ম। এতিয়া আমি তেলত দি দিম দুখিলা তেজপাত আৰু কাটি থোৱা পিঁয়াজ। ইয়াত আমি এতিয়া এড কৰিম নিমখ আৰু হালধি। এতিয়া আমি ইয়াত এড কৰি দিম মাংসখিনি আৰু আমি সুন্দৰকৈ লৰাই দিম। এতিয়া আমি ঢাকোন মাৰি অলপ টাইমৰ কাৰণে ৰাখি দিম। এতিয়া আমি মাংসখিনি অলপ লৰাই ল'ম। তাৰপিছত আকৌ আমি ঢাকোনখন লগাই দিম অলপ টাইমৰ কাৰণে। এইখিনিতে এটা কথা কওঁ গাইজ, আপোনালোকে হাঁহৰ মাংস বনালে ভালকৈ বহুত টাইম ফ্ৰাই কৰি ল'ব, কাৰণ অলপ টাইম লাগে। হাঁহৰ মাংসটো অলপ টাইট থাকেতো। এতিয়া আমি আকৌ ঢাকন মাৰি ভালকৈ সিজাই ল'ম অলপ টাইম। এতিয়া আমি ইয়াত এড কৰিম মছলা। এতিয়া আমি মছলাখিনি মিক্স কৰি ল'ম। দেখিবলৈ পাইছে গাইজ মাংস আৰু মছলা গোটেইখিনি একেলগে মিক্স হৈ গৈছে সুন্দৰকৈ। এতিয়া আৰু আমি ঢাকোন মাৰি অলপ টাইমৰ কাৰণে ৰাখি দিম। এতিয়া আমি মাংসখিনি ভালকৈ লৰাই ল'ম। আপোনালোকে চাই থাকিব গাইজ। আকৌ আমি ঢাকোন মাৰি অলপ টাইমৰ কাৰণে ৰাখি দিম। এতিয়া আমি ইয়াত এড কৰিম ফ্ৰাই কৰি থোৱা কোমোৰা আৰু আলুখিনি। এতিয়া আমি আলু আৰু কোমোৰাখিনি ভালকৈ মাংসৰ লগত মিক্স কৰি ল'ম। তো দেখিবলৈ পাইছে গাইজ মছলাখিনি গোটেইখিনি মিক্স হৈ গৈছে। এতিয়া আমি ইয়াত এড কৰিম পানী।
পানীটো আপোনালোকে নিজৰ জোখত দি ল'ব আৰু এবাৰ ভালকৈ লৰাই ঢাকন মাৰি ৰাখি দিম আমি গাইজ দেখিবলৈ পাইছে আপোনালোকে আমাৰ মাংসখিনি সুন্দৰকৈ উতলিব ধৰিছে এতিয়া আমি মাংসখন ভালকৈ এবাৰ লৰাই ল'ম আৰু পুনৰ ঢাকন মাৰি ৰাখি দিম তো গাইজ দেখিবলৈ পাইছে আমাৰ মাংসখন সুন্দৰকৈ হৈ গৈছে এতিয়া আমি গেছৰ জুইটো অফ কৰি দিম তো ৰেচিপিটো চাই কেনেকুৱা পালে গাইজ কমেণ্ট কৰি জনাব নাপাহৰিব ধন্যবাদ জয় আই অসম